নমস্কাৰ সকলোকে আজি আকৌ এটি নতুন ব্লগলৈ স্বাগতম জনালোঁ। আজি আমি আছোঁ নৰুৱা থানৰ গেটৰ ওচৰত। তো আজি আপোনালোক নৰুৱা থানৰ বিষয়ে অকণমান জনাবলৈ চেষ্টা কৰিম। আমাক আজি লৈ আহিছে প্ৰণৱে, মোৰ লগৰে হয়। এইটো প্ৰণৱ, নমস্কাৰ। ই আমাৰ লগৰে হয়, এইখন গাঁৱৰে হয়। ইয়ে আমাক ক'লে যে নৰুৱা থানৰ ওপৰতো এটা ভিডিঅ' বনাব লাগে বুলি। তো আহিলোঁ সেইকাৰণে। ব'লক এতিয়া আমি থানৰ পিনে সোমাই যাওঁ আৰু আপোনালোক থানৰ বিষয়ে অকণমান জনাবলৈ চেষ্টা কৰোঁ। আহক। এইখন হ'ল গেটখন, নতুনকৈ বনোৱা হৈছে। এই গেটখন নতুনকৈ বনোৱা হৈছে, এই ৰাস্তাটো ধুনীয়াকৈ বনাই দিয়া হৈছে। তো ব'লক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। এয়া বৰ্তাহঁত কামত লাগি আছে। বৰ্তা লাগিছে? চাফ চিকুণ লাগি আছে। আমি একদম ধুনীয়াকৈ ৰাখিব বিচাৰিছোঁ মানে। অঁ ঠিকে আছে বাৰু। আমি অকণ ভিতৰলৈ সোমাই যাওঁ। ঠিক আছে বাৰু। তো এতিয়া আমি সোমাই গৈ আছোঁ ইয়াত। তো আপোনালোকে যদি নৰুৱা থানলৈ আহিব বিচাৰে তো লোকেশ্যনটো গুগল মেপতো আপোনালোকে চাৰ্চ কৰিলে পাই যাব। আৰু যদি তেনেকৈ আহিব বিচাৰে কুসুমতলা চেণ্টাৰৰ পৰা যদি আপোনালোকে বিশ্বনাথ চাৰিআলি ফালৰ পৰা আহে, বিশ্বনাথ চাৰিআলি ফালৰ পৰা আহিলে ৰাইট চাইডে সোমাই আহিব লাগিব। কুসুমতলা চেণ্টাৰৰ পৰা এনেকৈ কুসুমতলা চেণ্টাৰ পাই পেলাই ৰাইট চাইডে সোমাই আহিব লাগিব। আৰু তেজপুৰ পিনৰ পৰা আহিলে কুসুমতলা চেণ্টাৰৰ পৰা লেফ্ট চাইডে সোমাই আহিব লাগিব। আহিব লাগিব আপোনালোকে। পকা ৰাস্তা হয়, 1.5-2 কিলোমিটাৰমান আহিব লাগিব। আহি পেলাই দেখিবই গেটখন আছে ইয়াতে, আৰু সোমাই আহিয়ে গেটখন দেখিবই। আৰু কাৰোবাক সুধিলে গম পাই যাব আপোনালোকে। তো আহক আপোনালোকে। তো এতিয়া আমি আগুৱাই যাওঁ। এই আগতকৈ বহুত ধুনীয়া হ'ল ইয়াত। ইয়াত চাকি জ্বলাবৰ কাৰণে ইয়াত ব্যৱস্থা কৰি দিয়া হৈছে। একচুৱেলি মেইন থানখন ভিতৰলৈ আছে, দেখাম মই আপোনালোকক পিছত। তো তাত মানে এগছা চাকি জ্বলাই থোৱা থাকে। তাত চাকি জ্বলাব নিদিয়ে ৰাইজক, কাৰণ লেতেৰা হৈ যায়তো জেগাটো। তো সেইটোৰ কাৰণে ইয়াত ব্যৱস্থা কৰি দিয়া হৈছে চাকি জ্বলাবৰ কাৰণে। চাওক আপোনালোকে। এয়া আমাৰ ননীদা আৰু লগতে প্ৰণৱো চাকি জ্বলাবলৈ আয়োজন কৰিছে। তো আমাৰ লগত আছে এয়া আমাৰ সভাপতি বৰ্তা, আৰু এইফালে আছে আমাৰ নামঘৰীয়া বৰ্তা। আমি কথা বতৰা পাতি পেলাই অকণমান নৰুৱা থানৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। নমস্কাৰ। এই বিভাগ হ'ল আমাৰ নৰুৱা থান। আমাৰ 1800 কিমান চন আছিলে সেই চনটো পাহৰিছোঁ, এতিয়া মনত নাই। আমি তেতিয়াৰ পৰা ইয়াত মাত্ৰ সাধাৰণ হিচাপে এজোপা বেলগছৰ তলত এখন চালি দি পেলাই এই ধানভাগ মানে তেনেকৈয়ে সুৰক্ষিত হৈ আছিলে। তেতিয়া তাতে সেই বেলৰ তলতে বন্তি জ্বলাই আৰু শৰাই খৰিয়া দিয়ে, দি পেলাই তেনেকৈয়ে গৈছিলে বহু বছৰ। তাৰপিছত আহি ক্ৰমান্বয়ে ইয়াৰ টিঙৰ চালি ব্যৱহাৰ হয়। টিঙৰ চালিৰ পিছত ৰাইজে গোটপিট খাই খেৰৰে এটা বনালে, মণিকূট বনালে। মণিকূট বনাই সেই মণিকূটৰ তলতে তেওঁক ৰাখি পেলাই কৰিছিলে। আৰু শংকৰদেৱ সেই 1800 কিমান চনটো পাহৰিছোঁ, গতিকে সেই তেতিয়া তেওঁ এই হৈ আহিছিলে। এনেকৈ আহি পেলাই শলগুৰি মানে গোসাঁই কৰে, কুলীয়া গোসাঁই কৰে, চেউনী বতৰ দুৱাৰ পৰা তেওঁ তাতে থাকি পেলাই জীয়াই পেলাই মানে কৰিম বুলি ভাবিছিলে। তাত
মানুহৰ কিছুমান মানে হেৰিয়াৰ কাৰণে খোৱাৰ অসুবিধাৰ কাৰণে তেওঁ আহি এই জেগাডোখৰতে থাকি পেলাই তেখেতে ভকত পুতৰ সৈতে এসপ্তাহ নে 8 দিন এনেকৈ কিবা এটা থাকি পেলাই ইয়াত তেনেকৈ হেৰি কৰি পেলাই ইয়াৰ পৰা গৈ গাঙো পালেগৈ। তাৰপিছত সেই তেতিয়াৰ পৰা আমাৰ এই থানভাগ ৰাইজৰ সহযোগত ক্ৰমান্বয়ে ৰাইজৰ দান দক্ষিণাৰে এই থানভাগ উজ্জ্বল হৈ আহিছিলে। তাৰপিছত এইবাৰ আমাৰ চৰকাৰৰ পৰা যিটো অনুদান আহিছে সেই অনুদান লৈ পেলাই আমাৰ থানভাগৰ উন্নতি সাধন কৰা হৈছে আৰু বৰ্তমান তেনেকৈয়ে আমাৰ থানভাগ এতিয়া পৰিচিত হৈ আছে। আমাৰ বিশেষকৈ এই থানভাগৰ উন্নতিকৰণত আমাৰ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা তেখেতৰ অনুগ্ৰহতেই আমাৰ থানভাগ উজ্জ্বলতালৈ আহিছে। আৰু লগতে আমাৰ শংকৰদেৱৰ যিটো পানীখন নাট আছিলে সেই নাটটো আমাৰ মাছ বাগমাৰাৰ বাবা চৌধুৰীয়ে তেখেতে সেই নাটটো নতুনকৈ মানে হেৰি কৰিছে, তৈয়াৰ কৰিছে। মানে শংকৰদেৱে যিটো পানী খোৱা নাট আছিলে সেইটো কৃত্ৰিম পৰ্যায়লৈ নিবৰ কাৰণে তেওঁ হেৰি কৰিছে, কামত লাগি আছে। এতিয়া বৰ্তমান আধৰুৱা হৈ আছে। সেই কামখিনি তেখেতে সম্পূৰ্ণ কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। তেনেকৈয়ে আমাৰ এই থানভাগৰ হেৰি হৈ আছে। আমি চৰকাৰৰ পৰা যিখিনি পাবলগীয়া হৈছে সেইখিনি বৰ্তমান পাইছোঁ আৰু তেখেতে আমাক জনাইছে যে আৰু পিছৰ পৰ্যায়তো আমি এই থানভাগৰ উন্নতিকৰণৰ কাৰণে আমি সহায় কৰিম। আজি মোৰ নামঘৰীয়া হিচাপে আজি আমাৰ ইয়াত 7 গাঁও আছে। কুচুনতলা, বৰদিগাঁও, বৰাচুক, বাঁহনোৱা, ঢেকেৰী, নৰোৱা, বালিবৰী, এনেভাৱে আমাৰ 7খন গাঁও ইয়াত কমিটি জড়িত হৈ আছে শ্ৰী শ্ৰী নৰা থানভাগৰ লগত জড়িত হৈ। সেয়েহে সেই কমিটিয়ে নামঘৰীয়া হিচাপে আজি একাদিক্ৰমে এই অধমৰ 19 বছৰে অতিক্ৰম কৰিছোঁ আৰু ৰাইজৰ সেৱা, এই 7 গাঁও ৰাইজৰ পদধূলা আৰু গুৰুজনাৰ পদধূলা, ভকতৰ পদধূলা, এই থানভাগ আজি ভকতৰ নদী বৈছে, নামৰ নদী বৈছে আছে। তোমালোকে দেখিবা সেয়া ৰাইজে সিপিনে বন্তি প্ৰজ্বলন ঘৰত তেওঁলোকে বন্তি প্ৰজ্বলন কৰিয়ে আছে, নৈবেদ্য ইতিমধ্যে আগবাঢ়িয়ে আছে। সেই ভকতৰ লগতে এই অধমেও হাঁহি আনন্দৰে তেখেতসকলৰ লগতে এই অনুষ্ঠানভাগ চলাই আছোঁ। আজি 19 বছৰৰ আগত থানভাগ ইমান ডেভেলপ হোৱা নাছিলে। আজিৰ পৰা প্ৰায় 7-8 বছৰৰ মানৰ ভিতৰত থানভাগ ইমানেই এটা আটকধনীয়া হৈ আহিছে। ক'বলৈ গ'লে অসমৰ ইটোমূৰৰ পৰা সিটোমূৰলৈ আমাৰ যিখিনি হিন্দুবাসী সমস্তই এই ভাগ থানত তেখেতসকলে যি মনতে আহ্বান কৰি আহে সকলোখিনি পৰিপূৰ্ণ হৈছে বা পাইছে। সেয়েহে পাহৰা নাই তেখেতৰ পদধূলা ল'বৰ কাৰণেই বৰ্তমান ইয়ালৈ ভকতৰ পদধূলা বা তেখেতৰ শ্ৰীচৰণত ল'বলৈকে আজিলৈকে পদাৰ্পণ কৰি আছে। আৰু ভৱিষ্যতলৈও চাগে এই থানভাগ আৰু উন্নত হ'ব। এতিয়াও হোৱা নাই, বহুখিনি কাম আছে। সেইখিনি কাম উজ্জ্বল হৈ অহাৰ পিছত থানভাগৰ চুকে কাণে এই নৰা থান শ্ৰী শ্ৰী নৰা থানভাগৰ নামভাগ জিলিকি পৰিব। বৰ্তমান অসমৰ কোণাই কোণাই পাইছেগৈ আৰু পাব। সেয়েহে তাৰমানে এতিয়ালৈকে যিখিনি হৈছে ৰাইজৰ সেৱাতে, ৰাইজৰ দান বৰঙণিৰ পৰা আদি কৰি সকলোখিনিতে বৰ্তমান আগবাঢ়ি আহিছে। বৰ্তাহঁতে আমাক নৰা থানৰ বিষয়ে যিখিনি কথা জনালে তাৰ কাৰণে আমি ধন্যবাদ জনালোঁ আমাৰ চেনেলৰ ফালৰ পৰা। তো বৰ্তা আছে আমাৰ লগত ইফালে আকৌ। বৰ্তাই গোটেইখিনি মন্দিৰৰ চোৱা চিতা দায়িত্ব কাম আপুনিয়ে কৰে? হয়, গোটেইখিনি আপুনি কৰে। তো আমাক অকণমান জেগাখিনি ঘূৰাওক, ঘূৰাই পেলাই অকণমান দেখাওক যে ক'ত কেনেকৈ হৈছিলে। তো ব'লক আমি এতিয়া আগুৱাই যাওঁ। আমি এইবাৰ কৈছে আমাৰ শ্ৰী শ্ৰী নৰা থান বুলি প্ৰচাৰিত নৰা থান পূৰ্বৰ পৰা আৰম্ভ হৈছে। ইতিমধ্যে আপোনালোকক কৈছেই নহয় জানো? আৰু এইজোপা আমাৰ গছ দেখিছেনে? এইজোপা আমাৰ আহত গছ, পূৰ্বত আছিলে, পূৰ্বৰে গছ। এই গছজোপা এটা সময়ত নিজে আপুনি পৰি গৈছিলে। হয় নেকি? হয়, বতাহত অলৰেডি পৰি গ'ল। তাৰমানে 5-6 দিনমান থাকি গ'ল পৰি পেলাই। তাৰ পাছত 5-6 দিনমানৰ পাছত এই গছজোপাৰ কি কথা কি বতৰা আমি বুজি নাপালোঁ। নিজে সি আপুনি খাৰা হৈ পেলাই আজি এইজোপা গছ সুন্দৰকৈ জিলিকি আছে। সেইটো হয় বাৰু। 1 নম্বৰতে এই গছজোপাৰ বিষয়টো ক'লোঁ। এই গছজোপা বৰ্তাই কথাটো ক'লেই নহয়, গম পাইছে নিজে পৰি গৈছিলে বোলে।
তাৰপিছত আকৌ নিজে নিজে উঠি আহিছে। তো আকৌ আগুৱাই যাওঁ, হয় বাকীখিনি আহক। দেখাওঁ। বাকীখিনিও আমি কৈ যাম। হয়। আমি যিখিনি ইয়াত কৰ্ম কৰি আছোঁ বা দেখি আছোঁ, আমাৰ এইভাগ হ'ল আমাৰ প্ৰস্ৰাৱ কৰা, লেট্ৰিন কৰা, সমস্তখিনি কৰা হৈছে। এইভাগ আপোনালোকে দেখিছে। হয়। ইয়াত সকলো ফালৰ পৰা সুবিধা আছে। আঁতৰৰ যাত্ৰী কোনোবা শৰাই খৰিতা যেতিয়া দিবলৈ আহিব, হয়। তেওঁলোকৰ হঠাতে যদি লেট্ৰিন কৰিব লগা হ'ল, ইয়াত আমাৰ সুবিধা আছে। হয়। প্ৰস্ৰাৱ কৰিবলগীয়া হ'ল, ইয়াত আমাৰ সুবিধা আছে। গা ধুবৰ কাৰণে আমাৰ সুবিধা ৰখা হৈছে। ইয়াৰ ভিতৰত এটা লাইনত তিনিজন গৈ সোমাই শৌচ প্ৰস্ৰাৱ কৰিব পাৰিব। মহিলাৰো আছে আৰু পুৰুষৰো ছেপাৰেট কৰি বনোৱা আছে। আৰু এই ভাগ হৈছে এতিয়া বৰ্তমান আমাৰ নামঘৰ সিদিনা ভঙা হৈছিল যে, এই টিংবিলাক আনি ইয়াত থোৱা হৈছে। মানে পুৰণা টিংবিলাক ইয়াত আমি এতিয়া বৰ্তমানৰ কাৰণে জমা কৰি থোৱা আছে। এই ঘৰটো এজনে আমাক দান দিছে সাংঘাতিকভাৱে। তেখেত সুন্দৰ এজন দাতা, ভকতৰ কাৰণে তেওঁ আছে, মৰম দয়া আছে। সেইকাৰণে এই ভাগ তেওঁ এজন দাতাই আমাৰ কাৰণে দিছে। এই ভাগ ঘৰ হ'ল ইয়াত আমাৰ মাহ প্ৰসাদ বা ভোগ ইত্যাদিকে কৰি সমস্তখিনি যাত্ৰীয়ে ইয়াতে বহি খাব পাৰিব। আহক, আমি আৰু দেখুৱাই আছোঁ আপোনালোকক। তো ব'লক, আৰু বৰ্তমান আমাক আৰু কিবা কিবি দেখুৱাই আছে, আমি চাই গৈ থাকোঁ আৰু আপোনালোকক জনাই গৈ থাকোঁ। আহক। আমাৰ এই ভাগ হ'ল আমাৰ থান ভাগত এখন সাংঘাতিকভাৱে উন্নয়ন হিচাপে কমিটি আছে। এই কমিটিখনৰ অফিচ হিচাপে আমি এই ঘৰ ভাগ লোৱা হৈছে, সজা হৈছে। আপোনালোকে ভিতৰত সোমাই তাত চাওক। আমাৰ এই ভাগ হ'ল আমাৰ উন্নয়ন কমিটি ভাগৰ মানে এটা অফিচ। মানে ইয়াতে কোনোবা যদি আহি পেলাই কথা বতৰা পাতিবলৈ ধুনীয়াকে। নিশ্চয়, ইয়াত কিবা অসুবিধা যদি হয়, কোনোবা যাত্ৰীৰ অসুবিধা হয়, তেতিয়া আমাৰ এই অফিচত তেওঁলোকে খবৰ কৰিব পাৰিব। আৰু ফোন নাম্বাৰ আছে আমাৰ সভাপতি ছেক্ৰেটাৰী, তেওঁলোকৰ লগত যোগাযোগিতা কৰিব পাৰিব। ঠিক আছে। ৰাতি আহিলেও পাৰিব আৰু দিনত আহিলেও পাৰিব, একো আমাৰ ইয়াত অজৰ আপত্তি নাই। আমাৰ পুথিপালি তাতে ৰখা যায়। বৰ্তমান আমাৰ জেগা কম, মানে পুথিভঁৰাল হিচাপে ৰখা হৈছে ইয়াতে। হয়, গতিকে ইয়াত আমাৰ এইটো আমাৰ গুদাম হিচাপে বৰ্তমান ৰখা হৈছে বাৰু। এইটো গুদাম হিচাপে ৰখা, মানে বাচন বৰ্তন ৰখা জেগা আৰু যত সামগ্ৰীবিলাক আছে। এয়া চাওক, আমাৰ ইয়াত সামগ্ৰী একাল নাই, আমাৰ ডাটাৰ একাল নাই। এইবিলাক ডাঙৰ দাদাসকলে দিছে, এইবিলাক আমি কিনিবলগীয়া হোৱা নাই। বুজিছেনে? চব দানত আহিছে। যাৰ মনৰ যি ভাৱ হৈছে সকলোৱে দি গৈছে। তেনেধৰণে সকলোৱে জাতিসকলে দিব পাৰিব। গতিকে আমাৰ ইয়াত এই বস্তু এনেধৰণে আমাৰ বৰ্তমানলৈকে চলি আছে। আপোনালোকে চাইছে, দেখুৱাইছোঁ। আৰু এইফালে আমাৰ কুঁৱা আছে, পানী প্ৰভিজেল আছে। এইফালে মানে কিবা কাৰণত মানে যাত্ৰী আহি পেলাই ইয়াত কিবা ভৰি হাত ধুব পাৰে। অসুবিধা মানে একো নাই, অসুবিধা বুলিব। আৰু এইখন যে দেখিছে, এইখন আমাৰ বৰ্তমান কালত এতিয়া পাৰ্কিং হিচাপে বাৰু ব্যৱহাৰ কৰিছে, কিন্তু হ'লেও আমাৰ ইয়াত অনুষ্ঠানবিলাক হয়। আমি বছৰেকত অনুষ্ঠানবিলাক কৰিব লগা হয়। আৰু আমি ইয়াত বিশেষকৈ অনুষ্ঠান বুলি কওঁতে জয়জহতে আমি ফাকুৱা উৎসৱ ভাগ আমি সুন্দৰভাৱে পাতোঁ। আৰু তাৰ দ্বিতীয়তে আমি ৰাস উৎসৱ ভাগ আমি সুন্দৰভাৱে পাতোঁ। আমাৰ ইয়াত ৰাস উৎসৱ পাতিলে বহু যাত্ৰী হয় আৰু চাই বৰ আমোদ পায় বুলি তেখেতসকলে কৈছে। আৰু ময়ো আহিছোঁ। হয়, তেতিয়া আপুনি যেতিয়া আহিছে ভালকৈ জানিছে কথাটো। আমি এইকণ জেগাতে আমি ৰাস উৎসৱ ভাগ আমি পাতোঁ। গতিকে এই বিষয়টো এইকেইটা থাকিলে। তাৰপৰা দ্বিতীয়তে আমাৰ এইকেইটা এটা আছে। আহক, এই বস্তুভাগ দেখিছে? এই বস্তুভাগ হৈছে আমি দৌল হিচাপে ব্যৱহাৰ কৰিছোঁ। দৌল হিচাপে তাৰমানে দৌলটো এনেধৰণৰ, ফাকুৱা উৎসৱ যেতিয়া হয় তেতিয়া আমি গোসাঁই আনি পেলাই আমাৰ নামঘৰৰ পৰা, বৰনামঘৰৰ পৰা আনি পেলাই আমি ইয়াত আমি দৌলত থওঁ। দৌলত তেওঁক আমি শৰাই খলিতাৰে যিখিনি নীতি নিয়ম কৰিব লগা আছে সিমানখিনি কৰি মেলি দৌলতে আমি ফাকুৱা উৎসৱ ভাগ খেলা কৰি ফূৰ্তি কৰি নানান ধৰণৰ হৰিনাম গাই তেতিয়া এই দৌলৰ কামখিনি সেই ফাকুৱা উৎসৱৰ দিনাহে কৰা হয়। গতিকে এই দৌলৰ কথা এইখিনি ক'লোঁ। তাৰ পৰিৱৰ্তে আমি পুখুৰীটোৰো কিবা মহত্ব আছে। এতিয়া
এই পুখুৰী এটা আছে ইয়াতে ৰাইজ এই ভাগ দেখিছে হয় এই ভাগ এতিয়া শৌচৰ দুৱাৰ এতিয়া শৌচ কৰা পায়খানা কৰা এই প্ৰস্ৰাৱ কৰা এইটো এটা ইয়াত নিৰ্মাণ কৰি দিয়া হৈছে মানে আঁতৰৰ যাত্ৰীসকল আহিলে আমি সেই তাত যে দেখাইছিলোঁ সেইটো আমি ব্যৱহাৰ কৰোঁ এতিয়া জেনেৰেল আমাৰ ভকতসকলৰ কাৰণে হঠাতে কিবা এটা হৈ গৈছে ফটককৈ আহি পেলাই ইয়াতে শৌচ প্ৰস্ৰাৱ সমস্তখিনি কৰিব পাৰিব আৰু তাৰ দ্বিতীয়তে এই ভাগ চাওক আমাৰ পুখুৰী হয় আমাৰ জেগা কম বাৰু হ'লেও আমাৰ এইটো আমাৰ বহুত দিন ধৰি আমাৰ এই ভাগ পুখুৰী এই পুখুৰী ভাগ মানে কিয় অন্য তেনেধৰণৰ অন্য গুৰুজনাৰ দিনৰ মহত্ব নাই কিন্তু হ'লেও আমাৰ কমিটিৰ ভাবিলে যে পুখুৰী এভাগ থাকিলে দেখাত ভাল হ'ব সেই বুলি ভাবি এই পুখুৰী ভাগ বনোৱা হ'ল ইয়াতে মাছ চাছ ইত্যাদিকে কৰি সমস্তখিনি আছে এই মাছবোৰ এনেই ইয়াৰ পৰা বিক্ৰী কৰা হয়নে হয় মাছবিলাক ধৰি পেলাই বিক্ৰী কৰি তাৰ ধনটো ইয়াত লগায় মানে বিক্ৰী কৰাৰ পিছত যিখিনি ধন মানে আহে তাৰ পৰা মন্দিৰৰ কামত লগোৱা হয় মানে কামতে কৰি দিয়া হয় ঠিকে আছে বহুত ভাল আৰু আমি পুখুৰী মাছবিলাক আমাৰ ওচৰ পাজৰৰ মানুহে কোনো ইয়াৰ মাছৰ ওপৰত হস্তক্ষেপ নকৰে ন আৰু এটা চাওক আমাৰ এই ভাগ হ'ল আমাৰ যিমান যাত্ৰী আহিব এয়াও আমাৰ এই কাষৰ আমাৰ MLA বিধায়ক ছাৰেই আমাক এই ভাগো দিছিলে এই যাত্ৰীৰ সুবিধাৰ অৰ্থে গম পায়নে MLA ছাৰে দিয়া গতিকে যাত্ৰীৰ সুবিধাৰ অৰ্থে ঠিক সেইমতেদি এতিয়া আমাৰ যাত্ৰীয়ে সুবিধা পাইছে ইয়াতে ভোগ খায় ইয়াতে আপোনাৰ প্ৰসাদ খায় ইয়াতে সমস্তখিনি ইয়াতে কৰে গম পালেনে গতিকে এই ভাগ হ'ল সেইটোৱেই আৰু তাৰ দ্বিতীয়তে আমি চাওক আমি যিখিনি ইয়াত ভকতৰ মানে কি সুবিধা সেইটো গম পায় নাই ভকতৰ সুবিধাৰ কাৰণে আমি যেনি তেনি কিবা এটা আমাৰ কমিটিখনে মানে কৰি থৈছে গতিকে ভকতে ইয়াত কোনো ফালৰ পৰা তেনেধৰণৰ কষ্ট পাব লগা নাই আৰু ইয়াত সৰাই সলিতা দিবলৈ আহিলে মাহ প্ৰসাদকেইটাৰ বাদে একো বস্তু আনিব দৰকাৰ নাই আমাৰ সমস্তখিনি আমাৰ ইয়াতে সুবিধা পোৱা যায় আৰু তৃতীয়তে এইটো চাওক এই ভাগ হ'ল আমাৰ পূৰ্বৰ আপোনালোকে জানে আমি বাৰু নাজানো কিন্তু কথা আমিতো কোৱা শুনিছোঁ পূৰ্বৰ কথা আগতে নাগ বুলি এটা প্ৰচালিত কৰে তাৰমানে মাটিৰ এটা খাল তেনেকুৱা এটা বস্তু আছিলে হয় তে সেই বস্তুটো আমি এতিয়া অকল মাটিৰে ৰাখিব বিচৰা নাই সেই বুলি ভাবি তেতিয়া এজন দাতাই ক'লে নহয় আমি পুৰণি কৰিলে যিহেতু বস্তু এই ভাগ গতিকে ইয়াক অকণমান ৰমক জমক কৰি তুলিবলৈ ভাল হ'ব তেতিয়া আমিও তেখেতক অনুমতি দিলোঁ আৰু তেখেতে এই কামত জঁপিয়াই পৰিছে পৰি পেলাই ইমানলৈকে কামখিনি কৰিছে বৰ্তমান আধৰুৱা হৈ আছে আৰু কিন্তু এই ভাগ হ'ল প্ৰকৃততে শংকৰদেৱে পানী খোৱা খাল আছিলে শংকৰদেৱে আহি পেলাই পানী খাবৰ কাৰণে নিজে খান্দি লৈছিলে গতিকে বহুতে নাজানে আৰু এতিয়া যে এইটো বস্তু কি নাজানিছিলে কিন্তু এই বিষয়টো হ'ল এইটোহে গতিকে আমাৰ থানভাগৰ যি হেৰি হৈছে ইমানেই আছে আৰু লগতে আমাৰ ৰাস্তা ভাগৰ এটা কথা আছে এই ৰাস্তা ভাগবোৰ আমাৰ নতুনকৈ এইবাৰ সুন্দৰভাৱে গঢ়ি তুলিছে আপোনালোকে দেখিছে চাওক এইভাগ গেটৰ পৰা বুলি সিভাগ গেটলৈকে ধুনীয়াকৈ আমাৰ ৰাস্তা ভাগ হৈছে এই গেট ভাগবোৰ আমাৰ যিজন ঠিকাদাৰে নেকি এই কাম ভাগ লৈছে কৰিছে আমাৰ ইয়াৰ চোতাল আমাৰ এই ৰাস্তা যিজনে ঠিকাদাৰে ইয়াত কৰিছে সেইজন ঠিকাদাৰে এই গেট ভাগ মানে তেখেতৰ মানে নিজববীয়া হৈ তেখেতে অনুদান কৰিছে গতিকে আমি আমাৰ নৰাথানৰ বিষয়ে আৰুনো কি ক'ম বহলভাৱে ক'বতো নোৱাৰি ইমানকে যিখিনি আমাৰ জ্ঞাত মানে আমি যিখিনি জনাত যিখিনি হৈ আছে বৰ্তমানলৈকে সিমানখিনি কথা আপোনালোকক জনালোঁ আৰু আপোনালোক এই নৰাথান ভাগত প্ৰত্যাপন কৰাৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱিষ্যতো আমাৰ এই থান ভাগত আহি থাকিব আমাৰ লগত যোগাযোগিতা কৰি থাকিব এই বিষয়বিলাক আমি দাঙি ধৰিবলৈ পালে নিথৈ সুখী হ'ম আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ ফালৰ পৰা আমাৰ চেনেলৰ তৰফৰ পৰা আমি আপোনাকো ধন্যবাদ জ্ঞাপন কৰিলোঁ ইমানখিনি কথা জনাই হয় ঠিক আছে হ'ল আমাৰ এতিয়া মাহ প্ৰসাদ ইয়ালৈ যি মাহ প্ৰসাদ আমাৰ যাত্ৰীয়ে লৈ আহে ইয়াতে তিয়াই লৈ দৰা পখলাই ইয়াতে কৰা হয় এই ভিতৰৰ কৃষ্ণ ইয়াৰ মাহ প্ৰসাদৰ মানে গোটেই বস্তুখিনি ইয়াতে আছে
ৰান্ধনি খাম আপুনি থানৰ কাৰণে থানৰ কাৰণে আনিছোঁ হয় বহুত দিন আগতে ভাবি থৈ দিছিলোঁ মই হয় এইটো মই এনে ঘৰ গুৱাহাটীত হয় কিন্তু মোৰ নৰোৱা থানৰ প্ৰতি মোৰ এটা ভাল বিশ্বাস আছে সেইকাৰণে মই তেখেতক খুব আত্মাৰে তাৰমানে মানুহ হয় আৰু সেইকাৰণে আজি এইটো দিবৰ কাৰণে মই ইয়ালৈ আহিছোঁ হয় থেংক ইউ হয় আমাৰ ৰন্ধন শাল হয় ৰন্ধন খালী এটা মানে সকলো বস্তুৱে এয়া হ'ল চৌকা হয় হয় চৌকা এটা সেই শিকিব লগা আছে হয় 1 2 3 4 5 6 7 8 9 10 11 12টা আছে হয় চৌকা 12টা আৰু বাচন বৰ্তন হেৰি ইয়াত তেনেকৈ ৰখা হয় বনোৱা কৰা নিজে কৰে হেৰি থানৰ যোনে আনে হয় তেখেতে নিজে কৰে হয় প্ৰসাদ দিছে প্ৰসাদ খাই লওঁ নন্দা প্ৰসাদ খাইছা আৰু বৰ্তাৰ লগতো চাবলৈ একেলগে প্ৰণৱ মুখখন দেখাই দে প্ৰসাদ খাইছানে একদম বঢ়িয়া প্ৰসাদকণ খাই লওঁ তাৰপিছত কথা পাতি আছোঁ আপোনাৰ লগত তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লগত এইটো আমাৰ প্ৰণৱ ভাই য়ৌ ভাই ইয়ে আমাক লৈ আহিলে আজি তো ইয়াক আজি আমি বহুত বহুত ধন্যবাদ জনাইছোঁ আমাক ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ডিছলাইক যদি কৰে কৈ দিয়া ডিছলাইক যদি কৰে কি কাৰণত কৰিছে সেইটো ক'ব খালি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে থেংক ইউ তো আমাৰ লগত আকৌ থাকক নেক্সট ভিডিঅ'ৰ কাৰণে ঠিক আছে বাই বাই